লোক সকলোৱে ভালে আছে তো গাইজ আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে মই এতিয়া ওলালোঁ ঘৰৰ পৰা 9:30 মান বজাত এতিয়া মই যাম বেটাৰী ৰিক্সা লৈ মানে আমাৰ ইফালৰ ভেৰগাঁও চকত আৰু তো কিমান কি পেচেঞ্জাৰ পাওঁ আপোনালোকক দেখাই গৈ থাকিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব এইখন ৰিক্সাখন হ'ল মই উঠি ল'লোঁ আগতে এইটো চাবিটো অন কৰি দিম ভালকৈ দেখি পোৱা নাই এইটো ক্লিক মাৰি আছে চিন্তা নাই গাইজ ফুল চাৰ্জ কৰি লৈছোঁ পুৰা দিনটো ঘূৰিব পাৰিম 120 কিলোমিটাৰ চলে আহি মই পাই গ'লোঁ ভেৰগাঁও চক তো এনেকৈ ৰিক্সা ৰখাই থৈ দিলোঁ তো আজি বজাৰ বাৰটো মানুহ মানে ইয়াতে ৰখি আছোঁ আৰু তো বজাৰ কৰি পিনে চবে ওলাই আহিব আৰু তেতিয়াহে মানে পাম আৰু ভাড়াবিলাক তো এনেকৈ মই আছোঁ আৰু লগৰবিলাকৰ লগত এনেকৈ তো আৰু ইফালে ট্ৰেক্টৰখনে কিবা শিল পেলাই আছিলে তাকে চাই আছোঁ এয়া চাওক আমাৰ ৰিক্সা ষ্টেণ্ডৰ ওচৰত মানে দমকলটো আৰু সেইটো দি আমি কাম চলাই দিওঁ এনেকৈ সময়টো গৈ আছে আৰু মানুহবিলাকক চাই আছোঁ কোনে আহিব কোনে যাব কোনে উঠিব ৰিক্সাত তো এনেকৈ আৰু ফাইনেলি গাইজ মোৰ ভাড়া পাই গ'লোঁ এনেকৈ গৈ আছোঁ আৰু উপায় নাই বহুত বেছি মানে হাৱা বতাহ মাৰি আছেতো সেইকাৰণে মানে মাস্কখন মুখত লগাই লৈছোঁ গাইজ এনেকৈ আৰু গৈ আছোঁ এতিয়া মানুহ দুজন নমাই থৈ আহিলোঁ মানে বেটাৰী ৰিক্সাত আহিছিলে তো 30 টকাকৈ 60 টকা পালোঁ চাহ খাবৰ কাৰণে মানে 4 কিলোমিটাৰ দূৰত আৰু তো এনেকৈ আৰু তো এনেকৈ গৈ আছোঁ ৰাস্তাও ভাল তো আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া চাওক ৰাস্তাটো কিমান ধুনীয়া পকী ৰাস্তা মানে বেটাৰী ৰিক্সা পিলপিলি চলাই মানে বহুত বেছিয়ে ভাল লাগে এনেকুৱা পকী ৰাস্তা হ'লে তো এনেকৈ মই গৈ আছোঁ খালী গাড়ী আৰু তো এতিয়া ভেৰগাঁও মানে চুকত যাম আৰু তাৰ পৰা বজাৰ পাৰ চলি যাব তাৰ পৰা মানুহ পোৱা যাব তো এনেকৈ মই গৈ আছোঁ গাইজ তো এতিয়া আকৌ ভাত পানী খাই এনেকৈ ওলাই আহিছোঁ গাইজ তো গৈ আছোঁ এনেকৈ এন্ধাৰ হৈ আছে নেকি কেমেৰাটো দেখি পোৱা নাই গাইজ আপোনালোকৰ হোলী কেনেকুৱা গ'ল চালা কেমেৰাটো কিবা হৈ আছে মানে কেমেৰাটো বেছি ভাল নহয় তো হোলী কেনেকুৱা গ'ল নিশ্চয় ভালে গৈছে চাগে তো আশা কৰোঁ সকলোৰে হোলী ভালে গ'ল তো মই আৰু এনেকৈ ৰিক্সা লৈ গৈ থাকোঁ আৰু ৰিক্সা লৈ মই এতিয়া গৈ আছোঁ দোকান এখন আনিবৰ কাৰণে গৈ আছোঁ এইখিনিত অলপমান কেমেৰাটো ভাল হৈছে নেকি অলপমান ভাল হৈছে তো ঠাণ্ডাৰ কাৰণে মানে মাস্কখন লগাই লৈছোঁ দেই এনেকৈ গৈ আছোঁ আৰু इतना मजा क्यों आ रहा है तूने हवाओं में भाग मिलाया গাইজ ঠাণ্ডা লাগি গ'ল মানে মোৰ জেকেটটো থাকি আহিল মানে হাহাকাৰতে এনেকৈ মানে টি চাৰ্ট এটা পিন্ধি পিনে এনেকৈ ওলাই আহি গ'লোঁ ঠাণ্ডা লাগিছে এইখিনি মানে কেমেৰাটো বহুত বেছি ভাল হৈছে মানে ইয়াতে বেলিত পোহৰটো পৰিছে পথাৰ এৰিয়া জেগাটো মানে গছ গছনি কম এইখিনিত কেমেৰাটো অলপমান ভাল হোৱা যেন লাগিছে চালা মাস্কখন গুচাই দিওঁ ৰ মাস্কখন থাকিলে কিবা এটা ভাল নালাগে কিবা একদম কিবা বেলেগ যেন লাগি থাকে আৰু মুখত গৈ আছোঁ খাইলিছ খা আৰু মই মোটামুটি কিমান কিলোমিটাৰ যাব লাগিব ইয়াৰ পৰা আৰু 3 কিলোমিটাৰ যাব লাগিব মই 1 কিলোমিটাৰ আহি গ'লোঁ তো মই এনেকৈ গৈ আছোঁ আহিবলৈ ভাল মানে গাঁৱত এখন মিটিং আছে তো ভাল বিহু আহিছে মিটিঙত আহিব লাগিব গাঁৱৰ মানুহৰ লগত গাইজ মই আপোনালোকক চাহ বাগিচাখন সদায় দেখুৱাওঁ মই এইটো ৰাস্তাৰে গ'লে আজিও দেখাইছোঁ মই আপোনালোকক চাওক মাজতে মানে কলম দিছিলেতো সেইকাৰণে পাতবিলাক মানে চিনি পোৱা নাছিলে তাকো ৰাস্তাৰ সন্মুখত টি ষ্টেট চাহ বাগিচাখন দেখি বহুত বেছিয়ে ভাল লাগে তো আপোনালোককে দেখাওঁ মই সদায় ডেইলি দেখাই থাকোঁ আপোনালোকে গমেই পায় মোৰ ভিডিঅ'ত তো আপোনালোকে দেখি থাকে তো চাওকচোন এতিয়া বহুত বেছি পাত ওলাই আছে তো সেউজীয়া দেখি পাইছে আপোনালোকে একেবাৰে ৰাস্তাৰ কিনাৰতে তো সেনেকৈ আৰু তো আপোনালোকে দেখিছে মই এনেকৈ গৈ আছোঁ আৰু তো ভেৰগাঁৱলৈ বুলি গাইজ দিনটো ঘূৰি আহি মই এনেকৈ ঘৰত মানে পিলপিলিখন ধোৱাত লাগি গ'লোঁ তো বৰষুণ দি আছিলেতো এই 2 দিন ধৰি তো সেইকাৰণে মানে বোকা মানে লেতেৰাকৈ লাগি ধৰে তো সেইকাৰণে মই ঘৰত আহি পৰা ই ৰিক্সাখন মানে চাফা কৰি আছোঁ আৰু
এতিয়াহে ভাত খাইছি নেকি সি 5টা বাজিলে চ তই কেতিয়া ফোন কৰাটো বুলিছ